নহনে নহয় এই সব ল'ৰা ছোৱালীয়ে কথা ক'লে শুনে নি আত্তাখান ক'লো বোলো নাথাকিবি বোলো সেই পুতুকনা লগত বোলো মাকজনীয়ে বোলো ভাল নাপায় লাৰ লগত লাগি কাহে কালি তেজ কাটিজনীয়ে মোক আত্তাখান কালি হাপানি দি থৈ গৈছে হ'ব আৰু এতিয়া সেইখনকে গাই বাই থাকিব নালাগে আৰু কোনোবাই কিবা কৈছে কৈ থাকক এখন কাণে শুনি এখন কাণে উলিয়াই দিবি আৰু পাই এইবোৰ সেই কাজিয়া পেচাল কৰিবলৈ নাযাবি মানুহৰ লগত নোৱাৰো পাই শুনি থাকিবলৈ না লোকৰ ঘৰত খাবলৈ গৈছো না পিন্ধিবলৈ গৈছো নে কাৰোবাৰ ঘৰত মাগিব গৈছো সেই শুকান ভাত কেইটামানে হাতি সেই নিমখ অকণমান দি খালেও লোকক ক'বলৈ যোৱা নাই নহয় খুজিব যোৱা নাই নহয় সেনেকৈ কথা শুনিবলৈ মই হ'ব দে হ'ব কৈছে সেই ভগৱানে মোক দিছে তেওঁলোকক ক'বলৈ কৈছে কৈ থাকিবলৈ দে তই আকৌ গৈ পেলাই সেই 10টা মানুহক দেখাই লৈ কাজিয়া নকৰিবিগে নাই কৰা আৰু কাজিয়া কথা এষাৰহে কৈছো তাই সেইবেলি সেনেকৈ কোৱা কাৰণে মই কথা এষাৰ ক'লো আৰু পাই এতিয়া ল'ৰাৰ লগত লাগি খাবলৈ বিচাৰে ভাতকেইটা মানুহ কেনেকৈ বা তাক বোলো নাখাবি বুলি কৈ পঠিয়াই দিম বাৰু সেই বুলি মই কৈছো তাক বোলো মই বোলো সেই মাছ মাংস নাই তইনো বোলো খাব পাৰিবি নি সি আকৌ দিয়া ল'ৰা খাই ভাল পায় মইনো কি ক'ম বাৰু এই ল'ৰা ছোৱালী এইবোৰ নুবুজেহে এইবোৰ ডাঙৰ মানুহবোৰহে আমাৰ নিচিনা মানুহবোৰহে সেই জ্ঞান থকা মানুহবোৰহে এইবোৰ কথা গম পাইছ সেই নহয় পাছে ঘৰত এতিয়া সেই চাউলকেইটা বাহি একো নাই দেই একোৱেই নাই কৈছো নহয় দাইল পৰা আদি কৰি আপোনাৰ চব বস্তুৱে বজাৰ কৰিব লাগে দেখোন কালি সেই পইচা পালে নে কি আপুনি ক'তনো দিলে নিদিলে নহয় খুজিছিলোঁ মই বোলো সেই বোলো আজি দিনটো হাজিৰাটো দি দে বুলি কৈছিলোঁ তেওঁলোকে বোলে আকৌ নহয় বোলে পৰহিলে বোলে একেবাৰে কাম কৰি শেষ কৰি একেবাৰে পইচা ল'বি বোলে সেই পইচা লৈ যোৱাৰ পিছত বোলে আকৌ বোলে নাহিবি মই কৈছোঁ বোলো মই কেলৈ নাহিম হে বোলো সেই বোলো হাজিৰা নকৰিলে বোলো খাম কি তাৰপিছতে বোলে সেই মানুহবোৰে সেনেকৈ বোলে সেইদিনা হাজিৰা কৰি পেলাই বোলে আকৌ বোলে সেই পইচা লৈ বোলে নাহে বোলে নিদিলে আৰু এতিয়া সেই আজিতো যোৱা নহ'লেই দেচোন কাইলৈ গৈ পেলাই এতিয়া সেই পইচাকেইটা লৈ আহিব লাগিব হয় দেই কি যে হাতটা মানে অৱস্থা দেই আমাৰ কেতিয়াকে যে ভাল দিন আহিব ক'ব নোৱাৰো ভালৰ ধানকেইটা গোটেই বছৰটো নেযায়গৈ তাকেহে পাই টাউনলৈ গৈ কিবা কাম চাম এটাকে কৰোঁ নে কিয়ে নে তাকে চিন্তা কৰিছোঁ আমাৰ গাঁৱৰ সেই যেন জ্ঞান সি কালি লগ পাই বোলে কৈছে বোলে সেই ধৰ বোলে ইয়াতে হাজিৰা কৰি থকাতকৈ দেখোন বোলে সেই টাউনলৈকে ওলাব পাৰ বোলে মোৰ লগত বোলে সি বোলে কিবা কাম বোলে সেই তাত কৰে তাত ভৰাই দিম বুলি কৈছে জানো পাই আপুনি যি ভাল দেখে দেই মই হ'লে ক'ব নোৱাৰা ল'ৰা ছোৱালীও ডাঙৰ হৈ আহিছে পঢ়ুৱাই শুনোৱাই কটৰখন খৰচ আছে মগজ কম নহয় এবাৰ ভাল কৰিলি দেই এবাৰ ভাল কৰিছা এনেকৈ তই ভালকৈ পঢ়ি যাবি গম পাইছ নাই কোনোৱে
মই সেয়েহে তই বোলো কেতিয়াকে চাকৰি তাকৰি কৰিবি আৰু তাৰপিছতে মই ঘৰত বোলো আমত বহিম আৰু যা যা তই হাত ভৰি ধুই লাগে যাচোন ভাতকেইটা খাই লৈ স্কুলৰ পৰা আহি লৈ জল্দি যা ঠিক আছে দেই হে মা তুমি ভাতকেইটা বাঢ়ি থবা ভাইটিও আহি আছে চম্পা ফুলে হুৱা বনে টগৰ ফুলে হুৱা বনাৰে কলি দিয়ে মোৰে মন জুৰাব এহেঁতৰ সপোনবোৰ বৰ ডাঙৰ ডাঙৰ পাৰিম নে নোৱাৰিম জানো হ'ব ঈশ্বৰে চকু মেলি চাব আপুনি ইমান চিন্তা নকৰিব আপাই মানুহটো ক্ষীণাই গৈছেগৈ একদম ভাত পানী ভালকে খোৱা বেয়া নকৰা হ'ল আপুনি যদি ভালকে সুস্থ হৈ নাথাকে আমাৰকেইটা কি হ'ব বাৰু অকণমান হাঁহি ফূৰ্তি হ'লেই লাগিব ভগৱানে দি আছে নহয় একেবাৰে নাখাই মৰিব লগা অৱস্থা হোৱা নাই নহয় ল'ৰা ছোৱালীয়ে পঢ়িছে শুনিছে নিজৰ কপালৰ বলত জোৰত শিক্ষাত কিবা নহয় কিবা এটা কৰিব তাকে টকা পইচা অভাৱত পাছত পঢ়াব নোৱাৰা বুলিহে চিন্তা হয় হ'ব দিয়কচোন পাছৰ কথা পাছত দেখা যাব ইমান আৰু দূৰলৈ ভাবি থাকিবলৈ দৰকাৰ নাই এতিয়া সেই ভাতকেইটা পাতি দিছোঁ কি বুলি কয় অকণমান সেই ঢেকীয়া কেইডালমান পালোঁ গম পাইছেনে আজি ঢেকীয়া বুলি কওঁতে সেই ঔটেঙা এটা হোৱা ভাল আছিলে পাই সেই দেখিহে কৈছোঁ আপোনাক আপুনি সেই ঔটেঙা খাই ভাল পায় বুলি সেই ঔটেঙা এটা পাই পেলাই লৈ আহিছোঁ একদম হেৰি আমাৰ পথাৰ মোৰ এই ঔটেঙাজোপাত বেলেগ লাগিছে আৰু এটা সেই দুটামান একদম পাৰি মেলি লৈ আহিছোঁ সেই ঢেকীয়া ঔটেঙা কি একদম আজি আৰু ক'বই নালাগে সৰু মাছ থকা হ'লে ভাল লাগিলেন বাৰু কিন্তু এতিয়া সেই পানীয়ে নাই নহয় পুখুৰীত সেই বৰ ফিল্ডতো নাই ক'তোৱে নাই মাৰিবলৈ হ'ব ঢেকীয়াৰ লগতো বেলেগ ভাল লাগে আৰু মাজনী জল্দি ভাত সেই হাত ভৰি ধুই ল মায়ে ঢেকীয়া আৰু ঔটেঙা বনাইছে আজি আৰু ঢেকীয়া সেই ঔটেঙা আঞ্জা মজা এই ভাইটি জল্দি যা তই যে বৰ দেৰি কৰ দেই ভৰি হাত ধুওঁতে ইমান দেৰি লগা ইছ ৰাম তই গোটেই ভৰি হাতে চাবোনেই লাগি আছে কেনেকে পানী ঢাল বাৰু তই ভালকে ভৰি হাতকেইটা ধুবলৈ নিশিকিলে এইটোৱে পুখুৰীৰ পৰা পানী আনিয়ে থৈছো ভালকে ধু ভৰি হাতকেইটা গোটেই খজতি মাৰ হ'ব গোটেই গৰমত আহিছ এই পাছফালে সেই চাংখনতে সেই কাঁহী আছে কাঁহী দুখন লৈ গুচি আহ বালে চাচোন সেই গামোচাখন সেই ওপৰত থৈ দিছে মই ঢুকি নাপাওঁগে জাপ মাৰ আকৌ তই জাপ নামাৰ কাৰণেহে তই মোতকৈ চাপৰ দেতা চোৱাচোন এই মোক সদায় সেই চাপৰ বুলি কৈ থাকে তাই যদি চোৱা জুখি চোৱাচোন মই তাতকৈ চাপৰ নেকি ওখহে এয়া চাহটোতকৈ মই ওখ চাহ হ'ব তই গেজু কৰিছ ভৰিকেইটা চিধা কৰ আকৌ মাজনী সঁচাকে দেই ই আকৌ তোতকৈ ওখ হৈ গৈ আছে আকৌ এতিয়া কেনেকুৱা মজা পালি দেখিলি মই কৈছো নহয় দাদা সঁচাকে নেকি তহঁতি দুটা যে কি কথাবোৰত লাগি থাক একো খা নহয় দুইটা সমান ভালকে খোৱা বোৱা কৰিবি একদম ধুনীয়াকে ওখ হবি গম পাইছ নাই এনেই স্কুলত মোক চবে জোকায়ে থাকে দেতা জানা নাই এই বাঘ যে স্কুলত চবে কলি বুলি জোকাই নহয় চবে কলি বুলি কৈ থাকে মোক খঙো উঠে তাৰপিছতে ভাবো যে একো নকওঁ এইবোৰ কৰিলে লাভ নাই নহয় বোলো এতিয়া বোলো মই চাপৰ হ'লে মোক চবে খিটি বুলি ক'ব এইবোৰ মানুহে ক'লে মানে মাজনী তই হেৰি ভক্ষেপ নকৰিবি সেইবোৰ কথা মানুহৰ ৰঙৰ লগত কথা নাই নহয় কৈ থাকিবলৈ কোনোবাই ক'লে মানে মুখে মুখে কৈ দিবি মই ক'লাম মোৰ কথা দৰকাৰ নাই নহয় লোকৰ কি দৰকাৰ এই মন মাৰে আকৌ সেনেকে ক'লে মই কওঁ কৈ থাকিবলৈ দে তই নুশুনিবি মানুহৰ সেই ছালখন বগা হ'লেই নহ'ব নহয় তইতো পঢ়ি শুনি সেনেকে জিলিকিবি গম পাইছ নাই ছালখন জিলিকাই কোনো অৰ্থ নাই খাবা এতিয়া দে সেইবোৰ কথা সেই বাদ দে ভাতকেইটা